নমস্কাৰ। 2012 চনত মই লিখা এটি কবিতাৰ শিৰোনামা সোঁৱৰণী। মৰমৰ শিল্পী, তুমি জিজ্ঞাসাৰ প্ৰান্তে প্ৰান্তে বিয়পাই দিলা সংস্কৃতিৰ নিজৰা, গ্ৰহিলা মিলন সেতু, কৰিলা মহৎ কাম, যাযাবৰী জীৱনৰে ৰচিলা শত শত গান, অসমীয়াৰ চকু পানী আদৰ্শৰে মুচিলা পৃথিৱীৰ কলীয়া ডাৱৰ, লুইতৰ পাৰত বহি ৰচিলা সুমধুৰ গান, মানুহৰ বাবে কত ভাবিলা, পেৰিছলৈও গলা, দেখিলা গগনচুম্বী অট্টালিকাৰ শাৰী, আৰু দেখিলা গৃহহীন নৰ নাৰী, সুৰৰ মায়াজালেৰে বিলালা মৰম, আৰু বিলালা মদাৰৰ সুগন্ধি। মৰমৰ শিল্পী, তোমাক শেষত যাচিছোঁ প্ৰণাম, নমস্কাৰ।